নমস্কাৰ সকলোকে সকলো ভালে আছে নিশ্চয় জিএনটি ডেইলি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ পৰা আকৌ ল'ৰা ছোৱালীকেইটা স্কুল খোলা এতিয়া স্কুলৰ পৰা আহি পাবহি হৈছে এতিয়া সিহঁতৰ কাৰণে ভাবিলোঁ কিবা এটা ৰান্ধি দিওঁ কিনো ৰান্ধো আপোনালোকক তাকে দেখুৱাম বুলি ভাবিছোঁ সাধাৰণতে সিহঁতি পাচলি খুব কম খায় প্ৰত্যেক ল'ৰা ছোৱালীয়ে সেইটো হয় বাৰু খুব কম সংখ্যক ল'ৰা ছোৱালীয়েহে পাচলি খাবলৈ ইচ্ছা কৰে আৰু ডিম এটা যদি আমলেট কৰি দিওঁ বা বইল কৰি দিওঁ তেতিয়াহ'লে ভাতকেইটা খায় কিন্তু সদায় আৰু ডিম তেনেকৈনো কিমান দিব বা আলু সৈতে দম বনাই দিলে খায় আজি ভাবিলোঁ অলপ বেলেগ ধৰণে দমখন বনাওঁচোন য'ত পাচলিও থাকিব দালিও থাকিব তেনেধৰণে বনাই দিওঁ আহকচোন কি বনালোঁ চাওঁ প্ৰথমতে এয়া কুকাৰত সিজাই ল'লোঁ ডিমকেইটা এয়া তিয়াই লৈছোঁ মচুৰ দালি জাতিলাও অকণমান টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ বেছি ডাঙৰো কৰা নাই বেছি সৰুও কৰা নাই ইফালে আকৌ এইটো এটা জিকা কাটি লৈছোঁ আৰু এটা গাজৰ কাটি ল'লোঁ গাজৰখিনিও এনেকৈ টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ এতিয়া ডিমকেইটা বাকলি গুচাই ল'লোঁ তাৰপৰা পিঁয়াজ এটা কাটি লৈছোঁ অকণমান ডাঙৰ চাইজৰ আৰু আদা নহৰু অকণমান থেতেলিয়াই লৈছোঁ এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ তাৰপৰা সিজাই ৰখা ডিমকেইটা দি দিছোঁ অকণমান ৰঙচুৱা হোৱালৈকে ডিমকেইটা ভাজিম এয়া ৰঙচুৱা হ'লেই দিম এতিয়া কাঢ়ি ৰাখিলোঁ ডিমখিনি এতিয়া সেই তেলতে দি দিম এটা গোটা জলকীয়া শুকান জলকীয়া আপোনালোকে জলকীয়াটো ভাঙিও দিব পাৰিব কিন্তু মই ল'ৰা ছোৱালীকেইটাই খাবৰ কাৰণে দিয়া নাই কিন্তু দিবই জলকীয়াটো তেতিয়া গোন্ধটো ভাল হয় এতিয়া দি দিলোঁ পিঁয়াজ তেলত পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছত তাত দি দিলোঁ থেতেলিয়াই ৰখা আদা আৰু নহৰু এইখিনি অকণমান ভাজি ল'ম তাৰপাছত পাচলিখিনি দি দিছোঁ কিন্তু পাচলিখিনি দিওঁতে মই গাজৰ আৰু জাতিলাওখিনিহে দিছোঁ জিকা দিয়া নাই যিহেতু জিকাটো পাছত দিলেও হ'ব নহবা চিনটো নাথাকিব জিকাটো অকণমান চিন থাকিলেহে ভাল লাগে তাৰপৰা দি দিলোঁ এয়া মচুৰ দালিখিনি সকলোখিনি অকণমান দেৰি ভাজি ল'ম এতিয়া ইয়াত দি দিব লাগিব নিমখ আৰু হালধি দি অকণমান ঢাকোন দি ভাজি লৈছোঁ এতিয়া অকণমান সিজা ভাৱটো আহিলে দালি এতিয়া ইয়াত অকণমান পানী দি দিম অকণমান পানী দি ঢাকোন দি ৰাখিলোঁ তাৰপাছত দি দিলোঁ জিকাখিনি দিয়াটো বাৰু মই ইয়াত দেখুওৱা নাই কিন্তু জিকাখিনি সেইটো সময়ত দিলেও হ'ব এতিয়া ইয়াত দি দিছোঁ ডিমকেইটা এই সকলোখিনি দি অকণমান দেৰি লৰাই দিলোঁ তাৰপাছত অকণমান পানী দিলোঁ তাত পানী বেছি দিব নালাগে এয়া এতিয়া তৰকাৰীখন ৰেডি হৈ গ'ল জিকাও সেয়া সিজিলে জিকা ইমানটো জোখত থাকিলেই হ'ব এতিয়া আজি ভাত সাজ ৰেডি ছোৱালীজনীক এতিয়া মই খুৱাওঁগৈ